Hey guys, welcome back to my YouTube channel. আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ ওলাইছোঁ কাৰণ সময় নাপাওঁ। এতিয়া দোকান বন্ধ কৰি গৈ আছোঁ। কেনে কৰিম দুখৰ কপাল এনেকৈ চলি যাব লাগিব সংসাৰ। আৰু সকলোকে নতুন বছৰৰ আৰু বহাগ বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। যেনে ভালদৰে আমাৰ অসমীয়া নৱবৰ্ষ ভালদৰে যায় সকলোৰে। আৰু গৈ আছোঁ এতিয়া গা পা ধুই মেলা মানে পূজা চাবলৈ। নতুন বছৰৰ পূজা বুঢ়া বুঢ়ী মেলা বুলি কয়। এতিয়া তাতে গৈ দেখুৱাম বাৰু আপোনালোকক। এতিয়া ঘৰত যাম, তাৰপিছত গা পা ধুম, তাৰপিছত যাম সন্ধিয়াকৈ ধুনীয়াকৈ চাই দিব আপোনালোকে একেলগে। আৰু প্লিজ 1000 হ'ব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। বেছি নালাগে আৰু 1000 হ'বলৈ, 150 মানহে লাগে। কৈ দিবা আকৌ, বহুত দিনৰ পৰা কৈ আছোঁ 1000 হ'ব লাগে কিন্তু নহয়। কাৰণ মোৰে দুখ, মই ভিডিঅ' চিডিঅ' ইমান নবনাওঁ কাৰণ সময় নাপাওঁ ইমান ভিডিঅ' বনাবলৈ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো গাইছ, আমাৰ বাহনিৰ থোপৰ তলত আহি পালোঁ। চাওক পাত চাত সৰি কোমল কোমল পাত গজিছে এতিয়া, কাৰণ নতুন বছৰ দুদিনহে হ'ল বৰষুণ দিয়া। সেইকাৰণে গছৰ বাঁহৰ পাতবোৰ চাওক কেনেকুৱা সেউজীয়া সেউজীয়া হৈ গ'ল এতিয়া। চাওক একেবাৰে ধুনীয়া পৰিৱেশ হৈ আছে। এইটো আম গছ আৰু কেইটামান পানাৰ মৰিয়াৰ আছে। চাওক সেইটো বেল এয়া চাওক বেল তো ঘৰত আহি পালোঁ। এয়া চাওক আমাৰ ৱালটো চাওক টিনৰ একদম ঘৰখন আহি পালোঁ। ইয়াত দেখুৱাই থাকিম বাৰু। গা পা ধুই মেলা লগ পাম চিধা। তো গাইছ ইহঁতে যাব ওলাইছে মেলাত। চাওক গোটেইকেইটা ৰেডি হৈ গৈছে। সেইটো ওলাইছে, সিও ওলাইছে যাবলৈ, অকল মই বাকী আছোঁ। আহিলোঁ তো গাইছ, ওলালোঁ গা পা ধুই ৰেডি হৈ যাবলৈ। বাইকখন লৈ নাযাব আৰু বাইকখন ঢাকি থৈ দিছোঁ এনেই, কাৰণ ওচৰতে 1 কিলোমিটাৰহে হ'ব। সেইকাৰণে এই ৰিক্সাত যাম বাৰু। সেইকাৰণে বাইক চাইক লৈ নাযাওঁ, ইমান ভিৰত কোনে বাইক লৈ যাব। সেইকাৰণে ওলালোঁ ঘৰৰ পৰা গা পা ধুই। চলাটো চাপৰি বুলি নক'বা আৰু, এইটো চাপৰি নহয়, এনেকুৱাই লৈছোঁ বাৰু। বহুত বছৰ হ'ল, দাম আছে এইটো চলাটো, নক'বা আৰু কিমান লৈছে আৰু। তো গাইছ আহি পালোঁ মেলাৰ সন্মুখত। ইমান ভিৰ। তো গাইছ ফাইনেলি আহি পালোঁ এয়া পূজাখন মন্দিৰৰ স্থলীত। এয়া চাওক আমাৰ শিৱবাৰী। তো গাইছ সোমালোঁ সেই গেটত। দেখুৱাম বাৰু আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আমাৰ দুৰ্গা মন্দিৰ এটা আছে, তাৰপিছত শিৱ মন্দিৰ। সিহঁতে যাব ওলালে ঘৰত। আমি বাৰু এতিয়াহে আহিলোঁ, কাৰণ দোকান চোকান বন্ধ কৰি আহিলোঁ। সেইকাৰণে এয়া আমাৰ গণপতি বাপ্পা। অ' ভাই, ইয়াৰ পৰা চাওক ইমান ভিৰ, পূৰা ভিৰ। বৰ্তমান ইয়াতে দোকান দি দিছে চাওক গোটেইকেইটা। আগতে ইয়াত দোকান নবহিছিলে বাৰু, এতিয়া দোকান চোকান গোটেই বহি দিলে। এয়া আমাৰ দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ আৰু এইটো কি মন্দিৰ বাৰু নাজানো, এইটো কি মন্দিৰ হয়। চাওক ভিৰ। তো গাইছ দেখুৱাম বাৰু আপোনাক, আৰু মেলাৰ স্থলীত যোৱাই নাই, দেখুৱাম বাৰু। এয়া চাওক তো গাইছ ফাইনেলি মেইন মন্দিৰৰ সন্মুখত আহি পালোঁ। সোমাব পাৰোঁ নোৱাৰোঁ, কাৰণ এবছৰ পিছতে সোমাব পাৰিম।
যিটো আজি যিটো পূজা হৈছে এইটো পৰা আজি মেইন মন্দিৰ এইটোৱে চাওক এইটো বুঢ়াবুঢ়ী মেলা বুলি কয় কাৰণ ঘৰৰ মানুহ ঢুকাই যোৱাৰ পিছত এবছৰ পিছতে মন্দিৰত সোমাব পাৰোঁ সেইকাৰণে সোমোৱা নাই নেক্সট ইয়াৰ সোমাম নিশ্চয় আপোনালোক সোমাই কিনে ইয়াত ঠাকুৰ ব্ৰাহ্মণ পূজা কৰি আছে ইয়াত সকলোৱে কাৰণ এইবছৰ সোমাব নোৱাৰিলোঁ নেক্সট ইয়াৰ সোমাম বাৰু আৰু গাইজ চাওক ইয়াত কিমান ডাঙৰ ডাঙৰ মৌ বাঁহ আছে ইয়াত চাওক ইমান ডাঙৰ ডাঙৰ মৌ বাঁহ তো গাইজ মানুহৰ ভিৰ চাওক কিমান আহি আছে গৈ আছে সোমাই আছে চাওক ইমান ভিৰ মানুহৰ এইফালে চাওক পুৰা ভিৰে ভিৰ গাঁৱৰ মেলাটো ইমান ডাঙৰ হ'ব তথাপিও চাওক ইমান ভিৰ ইফালে দোকানকেইটা বহিছে ইফালে দোকানৰ ছেকশ্যন আৰু ইফালে পূজা দিয়ে ছেকশ্যন আৰু ইয়াতে দুৰ্গা পূজা আৰু ৰাস মেলা ইয়াতে হয় চাওক ইমান ভিৰ ইয়াত দোকান মিক্সাৰৰ দোকান আৰু ইয়াত বহুত কিবা কিবি দোকান আছে দেখুৱাই থাকিম ইয়াত চাওক চাওক দোকান তো গাইজ ভিৰ চাওক ভিৰ মানুহৰ ভিৰ গাইজ মইনাৰ কাৰণে এটা গাড়ী লৈ ল'লোঁ এয়া চাওক সৰুকৈ এটা গাড়ী ল'লোঁ আমাৰ মইনাক দিবলৈ আৰু মইনা আছে ইফালে আমাৰ মইনা এইটো মইনা ইয়াৰ কাৰণে এটা গাড়ী লৈ ল'লোঁ এয়া বেছি ডাঙৰ নহয় সৰুকৈ ল'লোঁ এইটো ৰিম'ট আৰু এয়া চাৰ্জাৰ কেবল তো গাইজ গৈ আছোঁ এতিয়া ঘৰত ইমান ভিৰ ইমান গৰমত থাকিবলৈ বহুত টান সেইকাৰণে গৈ আছোঁ তো গাইজ আমাৰ চাচাই এটা বেলুন বনাইছে গেছ বেলুন যিটো আমি গেছ বেলুন বুলি কয় এইটো হেলিয়াম দি বনাই আছে চাওক পুৰা ধোঁৱা ওলাই আছে পুৰা ধোঁৱা ওলাইছে চাওক টেংকিটো কিবা কিবি মিক্স কৰিলে প্ৰচেছ কিন্তু নেদেখুৱাই কিন্তু এইটো দেখুৱালে বাৰু কমিউনিটি গাইডলাইন আহিব ইউটিউবত সেইকাৰণে নেদেখুৱাব বাৰু মই পুৰা ধোঁৱা ওলাইছে টেংকিটো চাওক এয়া এটা লৈ লৈছোঁ বাৰু এটা অৰ্ডাৰ দি দিলোঁ মই মাত্ৰ 50 টকা বোলে এইটো হেলিয়াম গেছ দেখুৱাব পাৰিলোঁ কিন্তু দেখুৱালে অলপ কমিউনিটি গাইডলাইন আহি যায় ইউটিউবত ফেচবুকত সেইকাৰণে নেদেখুৱালোঁ মই চাওক হৈ গ'ল এৰোপ্লেন তো গাইজ ইমান ভিৰ যাবলৈ ৰাস্তা পোৱা নাই পুৰা ভিৰ হৈ আছে চাওক ইমান ভিৰ সেয়া মইনা আমাৰ ইয়াতে আছে এয়া মইনাৰ কাৰণে লৈ লৈতো হেলিকপ্টাৰ তো গাইজ ফাইনেলি ঘৰত আহে বাৰু পূজা টুজা চাই মাখি সোমাই গৈছে ভিতৰত পকা চাওক মইনাৰ কাৰণে লৈ লৈতো গেছ বেলুন আৰু এটা দেখুৱাইছোঁ চাওক মই লৈছোঁ এইটো গাড়ী ৰিম'ট কণ্ট্ৰল গাড়ীটো আৰু ইয়াত ঘৰত আহি দেখিলোঁ আৰু দুটা লৈছে ইয়াৰ এটা লৈছে আৰু এটা লৈছে আৰু এটা মোৰটো চাওক খোলাই নাই এতিয়াও এনেকৈ থৈ দিছোঁ পেকিং কৰি এই কেমেৰা থচোন ইয়াত দেখুৱাব এইটো চাওক মোৰটো ওলাই আছোঁ এতিয়া আনবক্সিং এইটো চাওক এইটো আৰু এইটো একেচোন কালাৰটো এইটো চাওক কালাৰটো দেখিছোঁ এইটো চাওক ছেম কালাৰ নাম লিখি দিব লাগিব নহ'লে এক্সচেঞ্জ হৈ যাব এয়া চাৰ্জাৰ দিলে আৰু এতিয়া ৰিম'ট আৰু এতিয়া কি পাউচ দিছে পানী ভৰাবলৈ ৰিম'টত
এয়া চাওক